আইতাসকলৰ একেলগে এসাঁজ। এয়া মোৰ আইতা আৰু গাঁৱৰ আইতাসকলে লগ লাগি আমাৰ ঘৰত প্ৰতি বছৰে এসাঁজ গ্ৰহণ কৰে আৰু এতিয়া চাহ মিঠাই খাব লৈছে। ইফালে মাছ, মাটিমাহ, মই আদা নহৰু ইত্যাদি যোগাৰ কৰি দিছোঁ আৰু ৰান্ধনীয়ে ৰান্ধিব ওলাইছে। গোটেই কেইগৰাকী লগ লাগি এইবাৰ কথা বতৰাত ব্যস্ত। ইতিমধ্যে খানা প্ৰস্তুত হৈ গৈছে, সেয়ে সকলোকে মাতি দিয়া হৈছে। আমাৰ আইতাই আকৌ শাৰীৰিক অসুস্থতাৰ হেতুকে পীৰাত বহি খাব নোৱাৰে, সেয়ে চকীত বহিয়েই খাব লগা হৈছে। মনত কিমান যে আনন্দ লাগে তেওঁলোকক এনেদৰে একেলগে দেখিলে, অন্তৰখন শাঁত পৰি যায়। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁলোকৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ।